শিক্ষকসকলে কাকো ভোট নিদিয়ে 2012 চনত আমি টেট শিক্ষকবিলাক কংগ্ৰেছ দল থাকোঁতে আমি সব নিযুক্তি দিছিলোঁ 14 চনৰ লোকসভাত কেইজন টেট শিক্ষকে কংগ্ৰেছক ভোট দিছিল দে আৰ নট ভোটাৰ ভোটাৰ কোন হ'ব পাৰে দেউতাকসকল যেতিয়া স্কুলত ইউনিফৰ্মটো ভাল কৰি পাব গাৰ্জেন আৰু দেউতাকসকল ভোটাৰ হ'ব পাৰে তো আমাৰ বিধায়কসকলে এই শিক্ষা বিভাগৰ আলোচনাৰ জৰিয়তে হৃদয় দাস কৰিব লাগিব সেইকেজনে কাকো ভোট নিদিয়ে একদম ৰেষ্ট এচিউৰ মই 2001ৰ পৰা বিধায়ক হৈ আছো মই জানো কোনো শিক্ষকৰ ভোটত কোনো বিধায়ক নিজিকে ৰাস্তা বনালে জিকিব স্কুল বনালে জিকিব এতিয়া আমি কি কৰিব লাগিব অহাবাৰ যে ইউনিফৰ্মৰ ৰেটটো 800 টকা কৰিব লাগিব আৰু প্ৰতিজন গাৰ্জেনৰ একাউণ্টত 800 টকা পঠাই দিব লাগিব তেতিয়া ইউ আৰ ক্ৰিয়েটিং এ ভোট বেস অফ 48 লাখ নিউ ভোট আমি কেনেকৈ ইলেকশ্যন জিকো ইট ইজ ভেৰি সিম্পল যেতিয়া 48 লাখ মানুহৰ একাউণ্টত 800 টকাকৈ পাব দুজোৰ ইউনিফৰ্মৰ কাৰণে সেই যিটো ভোট বেংক সৃষ্টি হ'ব তাৰ লগত এজন শিক্ষকৰ ভোট বেংকৰ ট্ৰান্সফাৰ কোনো ইমাজিন নহয়